Hello guys, welcome to a যাত্রার শেষত আমি নাজানো আজি আমি গৈ আছো মহাৰাণী মন্দিৰ। আজি হৈছে বহাগৰ প্ৰথম দুদিন আৰু এই বছৰৰ নতুন বছৰক আদৰাৰ কাৰণে গৈ আছো আমি মন্দিৰত। কিন্তু আজি এই মন্দিৰ লৈ যাই আছো আমাৰ প্ৰভা বাইদেউ লাহে যা বাগৰাবি নহ'লে মোৰ দি কি হৈছে জানা, ভৰি দি একটা ওলোৱা নাই। সেইকাৰণে এই মন্দিৰৰ এটা ব্লগৰ চেনেল আছে, কি বেংগলীত ব্লগ বনায়, তো আপোনালোকক লিংকটো দি দিম ডিছক্ৰিপশ্যনত, ছাবস্ক্ৰাইব কৰিব না কি কোৱা। একদম বঢ়িয়া কৰি ওলাইছে আজি। আমি এইবাৰ গৈ আছোঁ আৰু ইফালে প্ৰসাদ লৈছোঁ, তো চাই থাকক, লাগি থাকক। একবাৰ তাতে গৈ দেখুৱাই আছোঁ, কাৰণ মই অলপ ইয়াক চলাব দিছোঁ। পাকা ৰাস্তাত হাই ৰোডত গ'লে এইবাৰ মই চলাম, তেতিয়া আৰু ব্লগ বনোৱা নহ'ব, সেইকাৰণে অলপ কৈ ল'লোঁ। তো চাই থাকক। হেল্ল' গাইছ, আমি আহি পালোঁ এই মন্দিৰৰ ভিতৰত, সোমাই আছোঁ লাহে লাহে। যদি ভণ্টিও ব্লগ কৰি আছে, নতুন নতুন ব্লগ, আৰু এইটো প্ৰসাদৰ বস্তু আপোনালোকক দেখুৱাম আজি গোটেই মন্দিৰৰ। মেলা লাগছে পুৰা তামাম মেলা। চাই থাকক গাইছ, এই চাওক উঠি আছোঁ, কিমান মানুহ। এদিন মানে নতুন ৰাস্তা বনাইছে, চাওক কি বঢ়িয়া দৃশ্য চাওক। আৰু এই ভণ্টিও বনাই আছে ব্লগ বেংগলীত, মানে বেলেগত কৰি বেলেগ লাগিব। কিন্তু ইহঁতৰ লগত ঘূৰিলে এইবিলাকে প্ৰব্লেম, যি থাকক চব ধৰাই দিয়ে, ধৰাই দি বিন্দাছ থাকব, ফটো উঠব, ব্লগ বনাব। মোৰ ইফালে ৱাট লাগি আছে, এই চাওক কেনেকা। বঙাইগাঁৱৰে নহয়, গোটেই অসমৰ ভিতৰত চবত কৰি ওখ মন্দিৰ হয় মা মহাৰাণী খগৰপুৰৰ। যদি আপোনালোকে বঙাইগাঁৱৰ পৰা আহে তেনেহ'লে শালমাৰাৰ পৰা ৰাইট চাইডেদি আহিলে খগৰপুৰ পাব। খগৰপুৰৰ পিছত অলপ দূৰ আহিলে দেখা পাব পাহাৰৰ ওপৰতে আছে মন্দিৰটো। ইয়াতে আজি খিচিৰি দিব। গৰমো গৰম, বেয়া গৰম। মানুহ চাওক, মানুহ কিমান মানুহ। আৰু ইয়াতে প্ৰসাদবিলাক দি দিয়ে। হৈছে হৈ গ'ল আমাৰ পূজা প্ৰসাদ দিলোঁ, ওলাই লৈ আহিছে আমাৰ বাইদেউ। আৰু এই মানুহটাক য'ত যাং এনেকৈ বহি থাকাই দেখা পাওঁ। ই মুঠতে আহি একটা আৰামৰ জেগা বিচাৰিব এই ভিৰৰ মাজত, কুন্দি কুন্দি আহি ইয়াতে একটা বহা জেগা ওলাইছে, ইয়াতে বিন্দাছ আছে। পূজা শেষ কৰি এইবাৰ আমি খিচিৰিৰ ফালে আগবাঢ়িছোঁ। কিন্তু ইয়াৰ মানে খিচিৰি খোৱাৰ ভোক লাগি থাকে চব সময়, খাব এইবাৰ। আৰু এইটো আহাৰ পৰা কৈ আছে খিচিৰি খাব বোলে। ভোক লাগছে, খিচিৰি খাম এইবাৰ আমি। চাই থাকক, খিচিৰি ইয়াতে ভিৰ তামাম, তথাপি সোমাম চ খিচিৰি খাম। নাই ইয়াতে খিচিৰি নাপালোঁ এখন, আমি অলপ টাইম ৰখিব লাগিব। 5 মিনিটত বোলে এক খালি কৰি শেষ হৈ আছে। ক'ত আৰু থাকে, আৰু সোমাই নিৰাশ হৈ ওলালোঁ। অলপ পিছত পাম আৰু পানীকে খাম, চাই থাকক। এই খিচিৰি পাই গ'লোঁ, এদি আমাৰ আবু আৰম্ভ কৰিছে। ভোকত থাকবা নাপায় আমাৰ পাণ্ডা, আৰু ইফালে মই আছোঁ আৰু খাই
আমি যেতে করবে লাগবো আমি এবার পূজা টুজা দিয়ে ওলাই আছো যাই আছো এবার এইটু প্রসাদ লৈছো আর এখানে আমার ব্লগার ভণ্টি আহি আছে এই লাইনত থাকি থাকি মই এটাই বস্তু ভাবিলোঁ যে কি হৈছে ফোন আহিছে কাটি দিলোঁ যা লাইনত থাকি এটাই বস্তু ভাবিলোঁ এই নতুন মানে বছৰত যাতে সকলোৱে এনেকৈ পিছত থাকি আগবাঢ়ি যাব পাৰে মানে পিছৰ পৰা একদম আগলৈকে যাব পাৰে সেইটোৱে কামনা কৰিছোঁ আপোনালোকে সকলোৱে আগবাঢ়ি যাওক আমিও যাতে আগবাঢ়ি যাব পাৰোঁ না কি কোৱা সেইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কাৰণ আমিও আছিলোঁ লাইনৰ একদম লাষ্টৰ পৰা আমি মানে ভয় খোৱা নাই তথাপি লাহে লাহে আগবাঢ়ি ধৰক 2 ঘণ্টামান পিছত আমি যাই পাইছোঁ মন্দিৰৰ ভিতৰত সেই তেনেকৈ সকলোৱে আগবাঢ়ি থাকক আৰু লাইফত ছাকচেছ পাওক সেইটোৱে কামনা তো বাই বাই